এভৰিৱান সকলোকে মৌচুমী নেওগ হাজৰিকাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব যিসকলে মোৰ চেনেলটো বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিলে তেওঁলোকক বহুত ধন্যবাদ আজি এটা নতুন স্থানলৈ মই আপোনালোকক লৈ যাম শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দিখৌমুখৰ দেওঘৰীয়া গাঁৱত অৱস্থিত ৰামাখাপিত দেৱালয় সকলোৰে চিনাকি নাম হয়তো সকলোৱে শুনিছে বলকচোন আজি আপোনালোকক মই লৈ যাওঁ মোৰ লগতে চেষ্টা কৰিম দেখাবলৈ সম্পূৰ্ণ দৃষ্টান্ত বৰ্তমান আমি উপস্থিত হ'লোহি শিৱসাগৰ দিখৌমুখৰ দেওঘৰীয়া গাঁৱত অৱস্থিত পৌৰাণিক প্ৰাচীনতন্ত্ৰৰ পীঠ ৰামাখাপিত দেৱালয়ৰ সন্মুখত 1769 চনত দিখৌদৰিকা ব্ৰহ্মপুত্ৰৰ সংগমস্থল দিখৌমুখত স্বৰ্গদেউ লক্ষী সিংহই পুনৰ নিৰ্মাণ কৰিছিল এই ৰামাখাপিত দেৱালয়খন আপোনালোকক সম্পূৰ্ণ ভিতৰৰ দৃষ্টান্ত দেখাবলৈ চেষ্টা কৰিম চাব বৰ্তমান দুৱাৰখন বন্ধ আছে মন্দিৰৰ দুৱাৰ বন্ধ আছে কাৰণ পূজাৰী নাই বন্ধ কৰি থৈ গুচি গ'ল আমাৰ অহাত পলম হ'ল এক শান্তিময় পৰিৱেশ দিখৌখনৰ নিচেই সমীপতে অৱস্থিত এই ৰামাখাপিত দেৱালয়খনি প্ৰতি বছৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আটক ধুনীয়াকৈ ৰামাখাপিত দেৱালয়ত উদযাপন কৰা হয় শাৰদীয় দুৰ্গা পূজা 250 বছৰ ধৰি ইয়াৰ ৰাইজে পালন কৰি আহিছে শাৰদীয় দুৰ্গা পূজা নানান ঠাইৰ পৰা ভক্তৰ খুদ বলে 250 বছৰ ধৰি ইয়াৰ ৰাইজে পালন কৰি আহিছে শাৰদীয় দুৰ্গা পূজা ৰামাখাপিত দেৱালয়ৰ এক পৌৰাণিক কাহিনীও আছে কাহিনীৰ মতে প্ৰজাপতি দক্ষৰ কন্যা তথা শিৱপত্নী মাতা সতীক কেন্দ্ৰ কৰিয়ে এই দেৱালয়খনৰ উৎপত্তিৰ ধাৰণা আগবঢ়াইছে গুণীজ্ঞানী লোকসকলে সতীৰ কাহিনী আৰু দক্ষ যজ্ঞৰ প্ৰসংগ শ্ৰীমদ ভাগৱত স্কন্দ পুৰাণ কুৰ্ম পুৰাণ আৰু গৰুড পুৰাণ আদিত উল্লেখ আছে অভিজ্ঞসকলে সকলোৱে জানে দেৱী পুৰাণ আদিত উল্লেখ কৰা সতীৰ শৱদেহ খণ্ড কৰাৰ ফলতহে হেনো এই শৱদেহৰ 51টা খণ্ড ভাৰতৰ 51খন ঠাইত পৰি যিসমূহ শক্তিপীঠৰ সৃষ্টি হৈছিল তাৰে এখন হ'ল এই আমাৰ দিখৌমুখৰ ৰামাখাপিত দেৱালয়খন কবি বিশ্বনাৰায়ণ শাস্ত্ৰীদেৱৰ কালিকা পুৰাণ নামৰ আৰু প্ৰাচীন অসম নামৰ এখন প্ৰবন্ধত উল্লেখ কৰা মতে দেৱীৰ দিক্কৰবাসিনীৰ পীঠস্থলী হ'ল আজি এই ৰামাখাপিত বৰ্তমান এই মন্দিৰ ভাগত ৰাইজে পূজা অৰ্চনা নিয়মিতভাৱে আগবঢ়াই আহিছে মন্দিৰ ভাগৰ ভিতৰত 10 ফুটৰো অধিক এক শিলৰ গহ্বৰ আছে য'ত দেৱীৰ পীঠ জনশ্ৰুতিৰ মতে কঁকালৰ অংগ আৰু শিৱলিংগ আছে বৰ্তমান এইটো তলা বন্ধ কৰি থোৱা আছে নাইবা দেখাব পাৰিলোঁ খনৰ কিনাৰতে আটক ধুনীয়াকৈ নিৰ্মিত এটি নামঘৰ আছে দেওঘৰীয়া বৰনামঘৰ নামঘৰটো দেখিবলৈ অতি ধুনীয়া মই নিজে গেট খুলি সোমাইছোঁ কোনো নাই একদম নিমাত পৰিৱেশ নিস্তব্ধ পৰিৱেশ আটক ধুনীয়াকৈ সজা নামঘৰটোৰ চাওকচোন কিমান ধুনীয়া এই পৰিৱেশটো বহুত জয়াল যেন লাগিছে কাৰণ কেলে কোনো মানুহ নাই নামঘৰৰ ওচৰে পাজৰেও মানুহৰ বসতি একেবাৰে কম এৰিয়াটো বহুত ডাঙৰ চাফ চিকুণ হয়তো ওচৰৰ ৰাইজে চাফ চিকুণকৈ ৰাখিছে এইটো ভাল কথা কাৰণ আমাৰ এনেকুৱা সমজুৱা সম্পত্তিবিলাক আমি চাফ চিকুণকৈ নিয়াৰিকৈ ৰাখিব লাগে নিজৰে সম্পত্তি আমাৰ এইবিলাক ধুনীয়াকৈ ৰাখিছে আৰু জেগাডোখৰ বহুত বহল ভক্তৰ কাৰণে চাগে ফুৰিবলৈ আহিলে বহুত সুবিধা হয় আৰু এইটো তোৰণ বনাই আছে দেৱালয়খনৰ তোৰণ বনাই আছে হয়তো অলপ দিনৰ পাছত ইয়াৰ কাম সমাপ্ত হ'বগৈ ইয়াতে এটা আটক ধুনীয়া অতিথি গৃহ আছে যেটো নেকি মই আপোনালোকক ভিতৰৰ ভাগলৈ লৈ যাম খাবলৈ চেষ্টা কৰিম ৰামাখাপিত দেৱালয়ৰ অতিথি গৃহ দূৰ দূৰণিৰ পৰা অহা অতিথিসকলৰ কাৰণে
তেওঁলোক থাকিবৰ কাৰণে তেওঁলোকৰ সুবিধাৰ্থে নিৰ্মাণ কৰা হৈছে আটকধুনীয়া অতিথিশালা, য'ত সকলো সুবিধা ৰখা ব্যৱস্থা কৰিছে যাতে দৰ্শনাৰ্থীসকলৰ কোনো অসুবিধা নহয়। দেখিছে আটকধুনীয়াকৈ নিৰ্মাণ কৰিছে। সকলো আহিব পাৰে ইয়ালৈ। কাম চলি আছে, হয়তো কম দিনৰ ভিতৰত সকলো সুবিধা কৰি দিব পাৰিব ভক্তসকলৰ কাৰণে। আহিবচোন আপোনালোকে এপাক ৰামাখাপীঠ দেৱালয় দৰ্শন কৰিবলৈ। চাবলগীয়া জেগা। দেখিছে ধুনীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মই। এইটো এটা অন্য এটা অতিথিগৃহ কিনাৰতে আছে। এইফালে হয়তো ইয়াত কিটচেনৰ ব্যৱস্থা আছে চাগে ইয়াত, কাৰণ ইটো ৰুমত কিটচেনৰ ব্যৱস্থা নেদেখিলোঁ। ইয়াত এইটোৱে ডাইনিং হল। এয়া এডোখৰতে এইটো কিটচেন। দেখিছেনে বাৰু? ভক্তসকলৰ কাৰণে কিমান ধুনীয়া সুবিধা ৰাইজে কৰিছে। ধুনীয়াকৈ আহি দেৱালয় দৰ্শন কৰি ইয়াত থাকি মেলি, এইটো হয়তো গেষ্ট ৰুম হয়, এইটো ইয়াত কেইটামান টফি দেখিবলৈ পাইছোঁ, কিন্তু দেখাবলৈ ইয়াত ওচৰত কোনো মানুহ নাই, সেইকাৰণে দেখাবগৈ নোৱাৰিম আমি। ইফালে এটা ৰুম আছে, ৰুমটো বহুত ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে। হয়তো ইয়াত মন্দিৰৰ কোনো চোৱা চিতা কৰা মানুহ আছে নাইবা পূজাৰী আছে। এয়া ওলাই আহিছোঁ, বাহিৰ চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ। দেখিছেনে? ধুনীয়া পৰিৱেশ দেই। মই দুৰ্গা পূজাত আকৌ এবাৰ আহিম। এইবাৰ দুৰ্গা পূজাত আহি এটা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অকণমান। দেখিছে পাৰ, ইয়াত এইবিলাক দান দিয়া পাৰ হয়, ইয়াতে থাকে। এতিয়া শিল এটা দেখিছোঁ, আকৃতিটো বেলেগ ধৰণৰ, কিন্তু কি ওচৰত সুধিবলৈও কোনো মানুহ নাই। আপোনালোককো জনাব নোৱাৰিম, মাত্ৰ দৃশ্যটো দেখাইছোঁ। খনৰ ভিতৰতে 1.5 ফুট উচ্চতাৰ বিষ্ণু, লক্ষী আৰু সৰস্বতীৰ 3টা মূৰ্তিও আছে বুলি গম পাইছোঁ। ইয়াৰ উপৰিও 3 ফুট ওখৰ শিলৰ কলচী, শিলৰ খুঁটা আৰু 4খন বলি কটা দা, ধৰুৱা শিল, গণেশ মূৰ্তি থকা খুঁটা আদিও শেহতীয়াকৈ উদ্ধাৰ হৈছে। ৰামাখাপীঠ দেৱালয়খন এতিয়াও সকলোৱে জাগ্ৰত বুলিয়েই অভিহিত কৰে। অশোকাষ্টমী, দুৰ্গাষ্টমী, শিৱৰাত্ৰি ইত্যাদিত সমূহত যোৱা 250 বছৰৰো অধিক কালৰ পৰাই হাজাৰ হাজাৰ ভক্তই পূজা অৰ্চনা নিয়মিতভাৱে কৰি আহিছে। ভগৱানৰ প্ৰতি ভক্তৰ এই আস্থা বিশ্বাস চিৰদিন প্ৰবাহমান হৈ থাকক। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টি চাই ভাল পালে। পুনৰ এটা নতুন ব্লগ লৈ আপোনালোকৰ সন্মুখলৈ মই পুনৰ আহিম। আজিলৈ ইমানতে সামৰিছোঁ। এদিন খোলা এটা দিনত আহি পিনি মই সম্পূৰ্ণ দৃষ্টান্ত দেখাবলৈ চেষ্টা কৰিম। ধন্যবাদ।